অসমত কি শিল্পী আছিলে নেকি? তেখেতক আমি অসমত বেন কৰি দিয়া যাব চিধা কথা। জেল হাজতলৈ প্ৰেৰণ কৰা যাব। হিমাই চেৰাই গৈছে মৰ্মিতা মিত্ৰ নামৰ এই ভণ্ড গায়িকাগৰাকীয়ে। আমি জুবিন গাৰ্গ অনুৰাগী মঞ্চ শিল্পী সমাজৰ হৈ আমি কাইলৈ আমি এজাহাৰ দাখিল কৰিম। ইয়াৰ চিধা কথা। আৰু মৰ্মিতা মিত্ৰ এৰেষ্ট হ'ব লাগিব। মৰ্মিতা মিত্ৰই কোনো অনুষ্ঠান কৰিব নোৱাৰিব। জেল হাজতলৈ প্ৰেৰণ কৰা যাব। মই অসমবাসী ৰাইজক, জুবিন অনুৰাগীক অনুৰোধ জনাইছো, মৰ্মিতা মিত্ৰ অনুষ্ঠান বৰ্জন কৰক। আহ্বায়ক সমিতিক অনুৰোধ জনাইছো, মৰ্মিতা মিত্ৰক ক্ষমা খুজিবলৈ তেওঁলোকে জবাবদিহি কৰক। মৰ্মিতা মিত্ৰক তেওঁলোকে হেঁচা প্ৰয়োগ কৰক। যদি নকৰে অনুষ্ঠান পৰিৱেশন কৰিব নিদিওঁ বুলি আপোনালোকেও কওক। আপোনালোকেও বৰ্জন কৰক মৰ্মিতা মিত্ৰক। যদি আপোনালোকে তেনেকুৱা কাম নকৰে, যদি মৰ্মিতা মিত্ৰৰ গীত গাওঁতে কোনোবাই বাধা দিয়ে বা অপৰিতিকৰ পৰিস্থিতি যদি সৃষ্টি হয়, তেনেহ'লে আপোনালোকে জবাবদিহি হ'ব, আপোনালোক দায়ী হ'ব। সেইসকল আহ্বায়ক সমিতিক কৈছোঁ, যিসকল আহ্বায়ক সমিতিয়ে মৰ্মিতা মিত্ৰক 3 লাখ 4 লাখ টকা দি চুক্তিবদ্ধ কৰিছে। অসমত কি শিল্পী আছিলে নেকি? অসমীয়া শিল্পীসকলে কি গান গাব নাজানে নেকি? এই বিশাল সাম্ৰাজ্য গঢ়ি তুলিছে বাহিৰৰ এগৰাকী কণ্ঠশিল্পীয়ে। ইয়াৰ দুৰ্ভাগ্যজনক বিষয়, ইয়াৰ লজ্জাজনক কাণ্ড। কিন্তু এয়া কোনোবা বদনৰূপী আমাৰ অসমীয়াই এইবিলাক মানে সুবিধা দি আছে। যিবিলাকে অসমীয়া শিল্পীক বেয়া পায়, সেই আহ্বায়ক সমিতিসমূহে মৰ্মিতা মিত্ৰৰ সেই ভুলভাৱে উপস্থাপন কৰা গান বা জুবিন দাৰ বিকৃতকৰণ কৰা গান তেওঁলোকে পৰিৱেশন কৰিবৰ বাবে সুবিধা দিছে, মঞ্চ এখন দিছে, তেওঁলোকে বাহ দিছে, তেওঁলোকে একদম মানে আনন্দত মানে উল্লাসত মানে উঠি ভাহি গৈছে।